নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যাদু বৰ্গনো কেনেকৈ সাজে। মই ইয়াৰ এটা ভিডিঅ' আগতে বনাই থৈ দিছিলোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে যদি চাব বিচাৰে। আৰু আজি মই যোনটো সূত্ৰত কৰিব লৈছোঁ এই গণিতটো, সেই সূত্ৰটোৰ নাম হৈছে HEBCIGFAD। এইটো আচলতে সূত্ৰ নহয়, এইটো এটা ট্ৰিক হয় যাদু বৰ্গ কৰাৰ। পোনপ্ৰথমে মই HEBCIGFAD শব্দটো লিখি লৈছোঁ আৰু দুটা বৰ্গ সাজি লৈছোঁ আৰু তাৰে ভিতৰত 9টা সৰু সৰু বৰ্গ সাজি লৈছোঁ। এতিয়া মই ইয়াতে এৰ পৰা আই লৈ লিখি যাম। আচলতে যাদু বৰ্গ সজাটো বহুত সহজ নহয় যদি আপুনি ভালকৈ নিশিকে। মই এবাৰ পৰীক্ষাত এই যাদু বৰ্গটো আহিছিল আৰু মই সেই যাদু বৰ্গটো ভালদৰে সাজিব নোৱাৰিলোঁ বাবে মই যাদু বৰ্গটো এৰি থৈ আহিছিলোঁ আৰু সেই যাদু বৰ্গটোত মাৰ্ক আছিল 10 মাৰ্ক। এতিয়া মই এই ভিডিঅ'টো এওঁৰ কাৰণে প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকে এৰি থৈ আহিব নালাগে পৰীক্ষাত যাদু বৰ্গ যদি আহে। এতিয়া আমি HEBCIGFAD শব্দটোৰ তলত 1ৰ পৰা 9 মানে 1ৰ পৰা 9লৈ লিখি যাম। এতিয়া আমি 2 নম্বৰ বৰ্গটোত আমাৰ প্ৰথম বৰ্গটোত যে আছে ABCD, সেই স্থানকেইটাত আমি এই অংক এটা বহাই যাম, কিন্তু এৰ তলত এই HEBCIGFAD শব্দটোৰ এৰ তলত আছে 8 অৰ্থাৎ 8 আৰু আমি এৰ স্থানত 8 লিখিম। তেনেদৰে বিৰ তলত আছে 3 লিখিম, চিৰ তলত 4 লিখিম, ডিৰ তলত আছে 9 লিখিম, ইৰ তলত আছে 2 লিখিম, এফৰ তলত আছে 7 লিখিম, জিৰ তলত আছে 6 লিখিম, এইচৰ তলত আছে 1 লিখিম। তেনেদৰে আমি লিখি যাম। আইৰ তলত আছে 5 লিখিম আৰু আমাৰ এই যাদু বৰ্গটো সজা হৈ গৈছে সম্পূৰ্ণ। এতিয়া আমি এই যাদু বৰ্গটো শুদ্ধ হৈছে নে নাই হোৱা তাৰ বাবে আমি এই যাদু বৰ্গটোৰ দীঘলকৈ আৰু পথালিকৈ আমি যোগ কৰি চাম। এতিয়া 8 3 11, 11 4 15, 1 5 6, 6 9 15, 6 7 13, 13 2 15, 4 9 13, 13 2 15, 3 5 8
8 7 15 8 1 9 9 6 15 এতিয়া আমি কটাকটি কৰি যোগ কৰিম যেহেতু আমাৰ এনেকৈ যোগ কৰোঁতে 15 পাইছোঁ এতিয়া আমি কটাকটি কৰি যোগ কৰিম 8 5 8 5 13 13 2 15 4 5 9 9 6 15 আৰু আমাৰ এই যাদু বৰ্গটো প্ৰস্তুত হৈ গ'ল এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব যে এই যাদু বৰ্গটো কেনে পালে শেষত পুনৰবাৰ লগ পাম অন্য এটি ভিডিঅ'ত ধন্যবাদ ভালে থাকক কুশলে থাকক